আপোনালোক সকলোকে নিউজ আড্ডালৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলেও আজিৰে পৰা লাভ কৰিব ৰেচন। 10 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত তেওঁলোকে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। অন্ন সুৰক্ষা সপ্তাহ উপলক্ষে ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক। এই আঁচনিসমূহৰ হিতাধিকাৰীসকলে চেক কৰক নিজ নিজ একাউণ্ট। যিকোনো মুহূৰ্ততে আপোনালোকৰ একাউণ্টত সোমাব আঁচনিসমূহৰ ধন। বিয়া পাতিবলৈ আহি ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল বহিৰাজ্যৰ দৰা। লংকাৰ পাঞ্জাবী বস্তিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। এগৰাকী নাবালিকাক বিয়া কৰাবলৈ ৰাজস্থানৰ পৰা আহিছিল বৰযাত্ৰীৰ দলটো। নাবালিকাগৰাকীৰ এগৰাকী সম্বন্ধীয়ই নাবালিকাগৰাকীক বিয়া কৰাবলৈ লৈ আহিছিল ৰাজস্থানৰ দলটো। কিন্তু নাবালিকাগৰাকীৰ মাতৃয়ে নিজ কন্যাক বিয়া দিবলৈ আপত্তি কৰাত অঞ্চলটোত উত্তাপ পৰিস্থিতিৰ সৃষ্টি হয়।